পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটিলৈ। আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। বিষয়টো হ'ল যে আমাৰ যিটো অসমীয়া ভাগ আছে আছামিজ, তাৰ পৰা যিটো 30 নম্বৰ আহে, তাৰে ভিতৰত যিখিনি আমাৰ চিলেবাছত আছে সাহিত্যিকসকল আৰু তেখেতসকলৰ বিষয়ে কিবা আলোচনা, তাৰ ভিতৰতে এটা টপিক হয় যে সাহিত্যিকসকলৰ ছদ্মনাম কি। যোৱা টেটতো আমাৰ এইটো কুৱেশ্যন সুধিছিলে। তো সাহিত্যিকৰ নাম আছিলে যে লক্ষ্মীনাথ বেজবৰুৱা। তেওঁৰ লগতে মই জন্ম আৰু মৃত্যুখিনি দি দিছোঁ। জন্মটো আছে 1864 চনত আৰু মৃত্যু হৈছে 1938 চনত। তেখেতৰ ছদ্মনাম আছিলে কৃপাপৰ বৰবৰুৱা, অব্লিক আছে কৃপাপৰ বৰুৱা, মানে কৃপাপৰ বৰুৱা লিখিলে হয় বা কৃপাপৰ বৰবৰুৱা হ'লে হ'ব। আৰু তেখেতৰ উপাধি যোনটো সেইটো আছে ৰসৰাজ বুলি কোৱা হয়। নেক্সট আছে কমলাকান্ত ভট্টাচাৰ্য। তেখেতৰ জন্ম হৈছিলে 1855 চনত আৰু মৃত্যু হৈছিলে 1906 চনত। তেখেতৰ ছদ্মনামটো আছিলে অগ্নিকবি বা অষ্টবক্ৰ বুলি কয়। আৰু নেক্সট আছে বিষ্ণুপ্ৰসাদ ৰাভা। জন্ম হৈছে 1919 চনত আৰু মৃত্যু হৈছে 1969 চনত। তেখেতৰ ছদ্মনাম হৈছে কলাগুৰু বা বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া। দুটাৰ পৰা যিকোনো এটা আহিলে আমাৰ অপশ্যনটো বাছি ল'ব। 4 নম্বৰ আছে ৰেৱতী মোহন দত্ত চৌধুৰী। জন্ম হৈছে 1924 চনত আৰু মৃত্যু হৈছে 2008 চনত। তেখেতৰ ছদ্মনামটো হৈছে শিলভদ্ৰ। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। এইটো আহিছিলে আমাৰ যোৱা টেটত 32 চনত আৰু মৃত্যু হৈছে 2003। তেখেতৰ ছদ্মনামটো হ'ল সত্যপ্ৰিয় পাঠক, যোনটো আমাৰ টেটত আহিছিলে যোৱা টেটত। আৰু সত্যপ্ৰিয়া পাঠকটো আহিছিলে যোৱা টেটত, আৰু লগতে অব্লিগতো আছে সঞ্জয় বুলি কয় বা প্ৰিয় বন্ধু বুলিও কয়। শ্ৰীমন্ত শংকৰদেৱ। তেখেতৰ কোনো ছদ্মনাম নাই, কমেণ্টত জনাব। মই বহুতখিনি কিতাপ বিচাৰিছোঁ, তেখেতৰ ছদ্মনামটো পোৱা নাই। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আমি সকলোৱে জানো 1449 আৰু মৃত্যু হৈছে 1568। তেখেতৰ এটা উপাধি আছে মহাপুৰুষ বা জগতগুৰু বুলি, ছদ্মনামটো পোৱা নাই। মাধৱদেৱ। মাধৱদেৱৰ জন্ম হৈছিলে 1489 আৰু মৃত্যু হৈছিলে 1596। তেখেতৰ কোনো ছদ্মনাম নাই। আৰু নেক্সট আছে পদ্মনাথ গোসাঁই বৰুৱা। তেখেতৰ জন্ম হৈছিলে 1871 চনত আৰু মৃত্যু হৈছিলে 1946 চনত। তেখেত আছিলে আমাৰ যিটো সাহিত্যৰ সভাপতি আছিলে, প্ৰথম সাহিত্য সভাপতি আছিলে। তেখেতৰ কোনো ছদ্মনাম নাই। চন্দ্ৰকুমাৰ আগৰৱালা। তেখেতৰ জন্ম হৈছে 1867 চনত আৰু মৃত্যু হৈছে 1938 চনত। প্ৰতিমাৰ খনিকৰ তেখেতৰ ছদ্মনাম। হেম বৰুৱা। 1915 চনত জন্ম আৰু 1977 চনত মৃত্যু। তেখেতৰ যিটো ছদ্মনাম আছে সেইটো হৈছে অসম গৌৰৱ। নিৰ্মল প্ৰভা বৰদলৈ। জন্ম 1933 চনত আৰু মৃত্যু হৈছে 2004 চনত। তেখেতৰ ছদ্মনাম হৈছে নীলা বাইদেউ বা সৰস্বতী বুলিও কয়। ডক্টৰ বাণীকান্ত কাকতি। জন্ম হৈছে 1894 আৰু মৃত্যু হৈছে 1952 চনত। তেখেতৰ ছদ্মনামটো হ'ল ভৱানন্দ পাঠক। বিৰিঞ্চি কুমাৰ বৰুৱা। জন্ম হৈছে 1908 আৰু মৃত্যু হৈছে 1964 চনত। তেখেতৰ ছদ্মনাম হৈছে বীণা বৰুৱা বা ৰাচনা বৰুৱা বুলিও কয়। ৰঘুনাথ চৌধুৰী। 1879 চনত জন্ম আৰু 1967 চনত মৃত্যু। তেখেতক বিসগী কবি বুলি কোৱা হয়, বানানটো ভুল হৈ আছে, বিসগী কবি বুলি কোৱা হয় ছদ্মনাম, বিসগী কবি। প্ৰমোদ কুমাৰ বৰদলৈ। তেখেতৰ ছদ্মনাম হৈছে অগৰী। ইয়াৰে ভিতৰত আপোনালোকৰ গোটেইখিনি আমাৰ টেটৰ চিলেবাছত নাই, তথাপিও মই দি দিছোঁ। ইয়াত চিলেবাছত থকাখিনি মই ৰাউণ্ড চিন মাৰিছোঁ। এই চিলেবাছত থকা জনো নিৰ্মল প্ৰভা বৰদলৈ আৰু হেম বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, পদ্মনাথ গোসাঁই বৰুৱা, মাধৱদেৱ, শ্ৰীমন্ত শংকৰদেৱ, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া
আৰু একেবাৰে ওপৰত আছে লক্ষ্মীনাথ বেজবৰুৱা। তেওঁলোকৰ বিষয়ে অলপ ভালকৈ চাব আৰু সিহঁতৰ যিটো চন আছে চনখিনি আপোনালোকে দুখন বা তিনিখন কিতাপ চাব, কাৰণ এখন কিতাপত ভুল দিব পাৰে। আৰু নেক্সট আহিছোঁ আমাৰ কুৱেশ্যনটো আছিলে এইটো যে সত্যপ্ৰিয় পাঠক কোনজন লেখকৰ ছদ্মনাম? এটা অপশ্যনটো আমাৰ ভৱেন্দ্ৰনাথ শইকীয়া। গতিকে আশা কৰোঁ এইবাৰো যাতে এনেকুৱা এটা আহিলে আপোনালোকে পাৰে, তাৰে কামনা কৰিছোঁ। যদি চেনেলটোলৈ আপোনালোকে নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মেথছ অৰ্থাৎ গণিতৰ যিকোনো বিষয় অতি সহজভাৱে সহজ নিয়মত বুজিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু তাৰ ভিডিঅ'খিনি চাব, নিশ্চয় বুজি পাব। ধন্যবাদ।